Welcome back to my YouTube channel Creative Mind. I was here video মই লৈ আহিছোঁ এটি বিশেষ খবৰ আৰু সেইটো হৈছে বডোলেণ্ডত যি টেট কম ৰিক্ৰুটমেণ্ট টেষ্ট GT আৰু PGT অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে অনুষ্ঠিত কৰা হোৱাৰ কথা আছিল 3 নৱেম্বৰ 2024 সেই এক্সাম ডেটটো বৰ্তমান পষ্টপন কৰা হৈছে আৰু যি ডেট হ'ব পৰৱৰ্তী সময়ত সেইটো ঘোষণা কৰি দিয়া হ'ব। ইয়াত চাওক নোটিছখন This is for information to all concerned that the written examination of postgraduate teachers and graduate teachers scheduled on 3rd November 2024 has been postponed in view of enforced election model code of conduct in one of the districts of BTR. The next date of said written examination shall be notified on receipt of permission from the Election Commission of India. Election Commission of India permission মৰ্মে পিছত এক্সামৰ ডেটটো ঘোষণা কৰা হ'ব। গতিকে 3rd নৱেম্বৰটো পষ্টপন কৰা হৈছে বুলি এই নোটিছখনৰ জৰিয়তে নোটিছখনৰ মাধ্যমত কোৱা হৈছে। নোটিছখন ক'ৰ পৰা আহিছে একাডেমিক ৰেজিষ্টাৰ বডোলেণ্ড ইউনিভাৰ্চিটি এইটো 28/10/2024 প্ৰকাশ পাইছে। ইয়াত চাওক একাডেমিক ৰেজিষ্টাৰ চিল চহী সকলো আছে বডোলেণ্ড ইউনিভাৰ্চিটি। গতিকে আমি ইয়াৰ পৰা গম পাওঁ যে 3 নৱেম্বৰ তাৰিখটো পষ্টপন কৰা হৈছে আৰু আগন্তুক যি তাৰিখ হ'ব নতুন তাৰিখ সেইটো ইলেকশ্যন কমিশ্যনৰ নিৰ্দেশ মতে কি হ'ব ঘোষণা কৰা হ'ব। গতিকে ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে, বেছিকৈ শ্বেয়াৰ কৰিব। আকৌ এনেকুৱা ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাব। থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'। গুড লাক।